আপোনালোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আজি জানিব পাৰিব যে আসাম পেৰামেডিকেল কোৰ্সৰ বিষয়ে যে আসাম পেৰামেডিকেল কোৰ্সৰ কাৰণে আবেদন কৰিবলৈ হ'লে আবেদনকাৰীৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান হ'ব লাগিব আৰু কি ডকুমেণ্টছ লাগিব আৰু কেতিয়া আবেদন কৰিব লাগিব সেই সকলো বিষয়ে মই আজি এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম। সব বন্ধুসকল আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। মই আপোনালোকক গোটেই ডিটেইলছ বুজাই দিম আজিৰ এই ভিডিঅ'টোত। ছাত্ৰ ছাত্ৰীসকলে পেৰামেডিকেলৰ কাৰণে এপ্লাই কৰিলে ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈ পাব গুৱাহাটী মেডিকেল কলেজত। ইয়াতে কৈছে ইনষ্টিটিউট অফ পেৰামেডিকেল সায়েন্স গুৱাহাটী, ইনষ্টিটিউট অফ পেৰামেডিকেল সায়েন্স ডিব্ৰুগড়, ইনষ্টিটিউট অফ পেৰামেডিকেল সায়েন্স শিলচৰ, ইনষ্টিটিউট অফ পেৰামেডিকেল সায়েন্স যোৰহাট, বৰপেটা এইবিলাক পেৰামেডিকেল কলেজত পঢ়িব পাৰিব ছাত্ৰ ছাত্ৰীসকলে। আৰু ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিবলৈ হ'লে কি ডকুমেণ্টছ লাগিব সেই বিষয়ে ইয়াতে জনাই দিছে। পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব আৰু HSLCৰ এডমিট কাৰ্ড লাগিব, এছপ্ৰুভৰ কাৰণে মাৰ্কশ্বিট লাগিব, পাছ চাৰ্টিফিকেট, HSLC মানে এইটো হায়াৰ ছেকেণ্ডেৰীৰ কথা কৈছে। আৰু যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে তেনেহ'লে কাষ্ট চাৰ্টিফিকেট লাগিব, পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট অফ আসাম মানে PRC লাগিব। ইয়াৰ উপৰিও আৰু কিছুমান চাৰ্টিফিকেটৰ কথা কৈছে, চাৰ্টিফিকেট ইন ছাপৰ্ট অফ কোৱাটা এপ্লাইড ফৰ মানে কি কোৰ্ছৰ কোটা বা কি কোটাৰ পৰা আবেদন কৰিব সেই কোটা চাৰ্টিফিকেট লাগিব। এটা আনএমপ্লয়মেণ্ট ফেমিলি কোটা চাৰ্টিফিকেট ৰিচেণ্টলি ইছ্যু বাই লোকেল MLA। আৰু আবেদন কৰিবলৈ হ'লে আবেদনকাৰীয়ে 50 টকা এটা এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু সেই এপ্লিকেশ্যন ফিজ চালান যোগে দিব লাগিব। আৰু ক'ত কেনেকৈ চালান কাটিব সেই বিষয়ে ইয়াতে জনাই দিছে। ট্ৰেজাৰী চালান কাটিব লাগিব আৰু কেনেকৈ কাটিব চালান আৰু ক'ত দিব এই 50 টকাটো ইয়াতে জনাই দিছে। 0210 মেডিকেল এণ্ড PH 03 MET এণ্ড R105 এলোপেথি এইটোত আপোনালোকে চালান কাটিব লাগিব আৰু এই চালানটো আপোনালোকে ট্ৰেজাৰী অফিচত গৈ কাটিব লাগিব। আৰু ইয়াতে কৈ দিছে এলিজিবিলিটি ফৰ এপ্লাইং ফৰ দি কোৰ্ছ, be a citizen of India, be a permanent resident of Assam and must furnish a certificate to this effect. The minimum qualification for selection of the candidate is HS from science stream with physics, chemistry and biology with a minimum of 45% mark in case of general category and 40% for OBC, MOBC, SC, ST and ST Hills ST plan category কাৰণে। আৰু ইয়াতে কৈ দিছে এজ ষ্টুডেণ্ট হেভ টু বি ইন এজ লিমিটেড 17 to 24 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। এজ ছাত্ৰ ছাত্ৰীসকলে অফলাইন যোগে আবেদন কৰিব লাগিব। ইয়াতে কৈ দিছে যে প্ৰেছক্ৰাইব ফৰ্ম এটা বনাব লাগিব, নিজে এপ্লিকেশ্যন ফৰ্ম বনাব লাগিব আৰু সেই এপ্লিকেশ্যন ফৰ্মৰ ওপৰত লিখিব লাগিব এপ্লিকেশ্যন ফৰ পেৰামেডিকেল কোৰ্ছ এইখিনি লিখিব লাগিব। লিখি তাৰপিছত নিজৰ বায়'ডাটাখিনি লিখিব লাগিব, তাৰপিছত লিখি এইটো এনভেলপৰ ভিতৰত ভৰাই তাৰপিছত ছাবমিট কৰিব লাগিব, জমা দিব লাগিব। আৰু সেই এপ্লিকেশ্যন ফৰ্মখন পাব ছাত্ৰ ছাত্ৰীসকলে www.dme.assam.gov.in এইটো অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে পাই যাব এপ্লিকেশ্যন ফৰ্ম। পেৰামেডিকেলৰ কাৰণে আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলৰ বাবে মই অতি সোনকালে নটিফিকেশ্যন লৈ আহিম আৰু GNMৰ কাৰণে ইণ্টাৰেষ্টেড হোৱা ছাত্ৰীসকলৰ বাবে মই অতি সোনকালে নটিফিকেশ্যন মানে ভিডিঅ' আপলোড কৰি দিম। যদি DMEৰ পৰা বা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত যিকোনো ধৰণৰ এডুকেশ্যনেল নটিফিকেশ্যন আহিলে আপোনালোকে মোৰ এই চেনেলটোৰ জৰিয়তে অতি সোনকালে পাই যাব। মানে এডুকেশ্যনেল নটিফিকেশ্যন GNMৰ কাৰণে, ANMৰ কাৰণে আৰু পেৰামেডিকেল কোৰ্ছৰ কাৰণে মানে DMEৰ আণ্ডাৰত থকা যিবিলাক কোৰ্ছ আছে সেইবিলাক কোৰ্ছৰ বিষয়ে অতি সোনকালে জানিব পাৰিলে বা জানিব বিচাৰিলে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। আপোনালোকে মোৰ এই চেনেলটোৰ জৰিয়তে পাই যাব অতি সোনকালে এইবিলাকৰ নটিফিকেশ্যন। আৰু মই আজি যিটো আপোনালোকক নটিফিকেশ্যন দেখাইছোঁ এইটো যোৱা বছৰৰ নটিফিকেশ্যন হয়, এইটো এই বছৰৰ নহয়, যোৱা বছৰৰ নটিফিকেশ্যন মই আপোনালোকক জনাই দিছোঁ। গতিকে আপোনালোকে যদি পেৰামেডিকেলৰ কাৰণে বা GNMৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে বা অতি সোনকালে নটিফিকেশ্যন পাব বিচাৰিছে তেনেহ'লে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনটো অন কৰি থৈ দিয়ক যাতে মই আপলোড কৰা নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই যায়। বাই বাই, জয় অসম, জয় হিন্দ।